ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কেনে পায় ক'ব আপোনালোকে। এই চাচাজি মই 80 টকাত আনিছিলোঁ বস্তুটো, এতিয়া দেখিছে আপোনালোকে 50 টকাত দিছে। 50 টকা। হোৱাটছআপ গেং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে কুশলে আছে। তো সুপ্ৰভাত। বৰ্তমান মামাৰ লগত ফেঞ্চি বজাৰ যাই আছোঁ। তো তাতে মানে দেউতাৰ কাৰণে কিবা এটা বস্তু ল'ব যাই আছে। তো তাতে যাই কিনে দেখাম কি লওঁ কি নলওঁ। তো আজি বস্তু বহুত কাঢ়া। তো যাওঁ, পুৰা ৰেডি হৈ আছোঁ। গ'লে আধা ৰাস্তাত লগ পাই আছোঁ, মজাকৈ লগ পাম। তো যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে। তো হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল। এধাৰি সপোন আজি কেৰিনো হেৰাই, মৰমৰ বাতৰি কিয়নো বিলাই, হৃদয়ৰ মাজতে তোমাকে যে পাই, আশাৰে দলিচা ৰাখিছো সজাই। ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কেনে পায় ক'ব আপোনালোকে। তো বঢ়িয়াকৈ বাইক চলাই এখন বাডাল। তো এতিয়া বৰ্তমান ছেক্টৰ 1ত আছোঁ, নুনমাটি। এই চাচাজি থাম্বনেল তো এইবিলাক মানুহবিলাক মানে নাচাই যেনেকা তেনেকা গাড়ী লৈ আহে। কি যে হ'ব, আমাক থাম্বনেল দিবৰ কাৰণে আহে চাগে আগত। তো এইটো কেন্দ্ৰীয় বিদ্যালয় নুনমাটি। চ' আজি এক্সাম আছিলে চাগে, মোৰ ফ্ৰেণ্ড এজনে কৈছিলে। তো কেনেকুৱা বা হ'ল। তো বঢ়িয়াকৈ মিনি শ্বিলঙৰ ৰাস্তা দি গৈ আছোঁ বাডালৰ লগত। তো আমি এতিয়া ফেঞ্চি বজাৰ যাই আছোঁ। ফেঞ্চি বজাৰ মানে কি হ'ল, মোৰ যোনটো পুৰণা মোবাইল সেইটো মানে দেউতাক দিছিলোঁ, অ'প'। যে মানে চাউণ্ডটো কম, মানে একদম মানে চাউণ্ডটো মানে কাণত দি শুনিব লাগে এনেকুৱা টাইপ। তাকে দেউতাই কৈছে বক্স এটা লৈ আহ। তো ভাবিলোঁ কি ফেঞ্চি বজাৰ যাওঁ, মানে বস্তু লোৱা হ'ব আৰু ব্লগো হৈ যাব। তো সেইকাৰণে মামাক ক'লোঁ, মামাৰ লগত ওলাই আহিলোঁ। এতিয়া বঢ়িয়াকৈ যাই আছোঁ। তো অলপ ফালাফালি কৰিব লাগে এতিয়া। বৰ্তমান খাৰগুলিত যাই আছোঁ বঢ়িয়াকৈ, ব্ৰহ্মপুত্ৰৰ কাষৰ ফিল্ড লৈ বতাহৰ ফিল্ড লৈ গৈ আছোঁ। তো খাৰগুলি চবে চিনিয়ে পায়, জুবিনদাৰ থাকে ইয়াত। তো বঢ়িয়াকৈ কৰ্ণাৰিঙৰ মজা লৈ যাই আছোঁ। জীৱনত মোৰে চিলা চাৰিওফালে ব্ৰহ্মপুত্ৰ। তো এইটো চাইড আহিলে পৰা মজা লাগে, ঠাণ্ডা ফিলটো হৈ আছে। তো বঢ়িয়া একদম। আৰু সৰু কৰ্ণাৰিং ভাল লাগে। এইফালে পূৰা ব্ৰহ্মপুত্ৰ। তো মটৰ ব্লগিং শ্বটটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট জনাব। প্ৰথম টাইম কৰিছোঁ, কেনেকুৱা পালে ক'ব। যদি আৰু কৰিব লাগে আগন্তুক দিনত তো কমেণ্ট বক্সত কমেণ্ট দিব। অ' মাই গড, দেখা নাছিলোঁ স্পীড ব্ৰেকাৰটো। এইবিলাক কাপাল ৰাইডাৰবিলাকক ভয়ে লাগে, খুন্দা মাৰিব, পাছাই দিব মোক। তো চবফালে ফাষ্টফুড আৰু ফাষ্টফুড। তো গমেই পাইছে ক'ত আছোঁ। ইফালে আছে নেহৰু পাৰ্ক আৰু ইটো চাইডে আছে কটন কলেজ। তো ইফালে চবফালে ফাষ্টফুড। তো গমেই পাইছে কিমান বিক্ৰী হয় আৰু কিমান ষ্টুডেণ্টে খাব আহে। তো বলক আগলৈকে যাওঁ আৰু দেখাওঁ কি হয় আৰু কি নহয়। তো বৰ্তমান আছোঁ ফেঞ্চি বজাৰ। তো ফেঞ্চি বজাৰত মানুহ নাই ইমান।
তো যিমান মানুহ হয় সিমান নাই চাগে, পূজা লগা নাই কাৰো। তো এতিয়া বাইক পাৰ্কিং চাব লাগে, মানে বাইক পাৰ্কিং পোৱা বহুত টান, খালী জেগা নাপায়। তো চাওঁ আগত যে কি হয়। তো বৰ্তমান আছোঁ চাৰিটা মাৰ্কেট, তো ভিতৰত সোমাই যাওঁ। তো বৰ্তমান আছোঁ ফেঞ্চি বজাৰত। তো ইয়াতে বক্স চাওঁ ক'ত পায় ভাল বক্স, ক'ত পাম ভালে এইফালে। তো ওপৰত যাই আছোঁ। তো ভিতৰত একদম মানে ফেঞ্চি বজাৰত চবতকৈ ভিতৰত সোমাব লাগে, তেতিয়া মানে মেইন বস্তুবিলাক পোৱা যায়। তো সোমাই আহিলোঁ। তো কোনে পায় ফেঞ্চি বজাৰ, ইমান ডাঙৰ মাৰ্কেট, গুৱাহাটীৰ চবতকৈ বিগেষ্ট মাৰ্কেট। তো বস্তুটো লৈ ল'লোঁ প্লেনেট 8। এইটো প্লেনেট 8 কি হয় আপোনালোকক পিছত গম পাব। এতিয়া এনে খুলি দেখাব, কিন্তু মই ঘৰত যাইহে দেখাম আপোনালোকক। তো বঢ়িয়াকৈ বস্তু লৈ ল'লোঁ, এতিয়া যাব লাগে। তো এতিয়া ক'ত যোৱা হয় তাতে যাই গম পাম আৰু। তো আজি পূজা বুলি মানুহে নাই ন? একদম পূজা বুলি মানুহ নাই, কাৰণ বজাৰবিলাক আপোনালোকে দেখা পাইছে পিছপিনে গোটেইবিলাক খালী পূৰা। মানে আগৰ যোনটো এক্সাইটমেণ্ট আছিল ন, যে পূজা বুলি ক'লে এই কাপোৰ চাপোৰ ল'ম, কিবা কিবি কৰিম বা পূজাত ঘূৰিব যাওঁ, আজিকালি সেই এক্সাইটমেণ্টটো নাই আৰু। মানে যোনটো মানে ফূৰ্তি এটা আছিল মানে পূজা বুলি, পূৰা আমি আগতে পূৰা কাপোৰ লাগিহে লাগে। এতিয়া মানে কাপোৰ ল'ব মানে ইচ্ছা নাযায়, একমাহ আগৰ পৰা। এতিয়া মানে কাপোৰ ল'ব ইচ্ছাই নাযায় ন? যোৱা তুমি চিটত বহিব যোৱা। চিটটো কিন্তু এতিয়া পূৰা তামাম ফাটি যাব। অমলেট হ'ব চাগে, তোমাৰো হ'ব লগতে। তো এতিয়া আমি শিলপুখুৰী ৰোডেদি যাই আছোঁ। তো আজি দিনটো ইমান গৰম, তো ট্ৰেফিক মানে গুৱাহাটী মানে ট্ৰেফিক। তো বৰ্তমান আছোঁ গুৱাহাটীৰ বেষ্ট কৰ্ণাৰিং মানে চান্দমাৰী। তো এতিয়া চান্দমাৰীদি যাই আছোঁ বঢ়িয়াকৈ। তো ইফালে সিফালে গান্ধী মণ্ডপৰ পৰা জাণ্ডাটো পূৰা বঢ়িয়া লাগি আছে। তো ইফালেদি জোৰত হৈ এতিয়া চিৰিয়াখানা এইফালে সোমাই কেনে বৰবাৰী যাম। তো ভাইটি এটা কিবা আনিব দিছিলে তাৰ পৰা, তো সেইটোও লৈ আহিছোঁ। তো তাক দি কেনে আমি এইফালে ওলাই যাম এতিয়া। অ'কে, তো বৰ্তমান আছোঁ বৰবাৰীত। তো ইফালে আমি চান্দমাৰী হয়, তাৰপিছত চিৰিয়াখানা হয়, ইফালে সোমাই আহিলোঁ বৰবাৰীত। তো এতিয়া বৰ্তমান কেইটা আছে, এই কেইটামান মকটেল আছে। ঠকাবা কিন্তু বাৰে নঠকাবা, হয়নে নহয়? কি হ'ল? কি কৈ আছা? কি কৈ আছা? কি কৈ আছোঁ? ঠকাবা খালি অকল প্ৰেমৰ কথা। মই 80 টকাত আনিছিলোঁ বস্তুটো, এতিয়া দেখিছে আপোনালোকে 50 টকাত দিছে। 50 টকা পইচা কাৰণে মানুহ অলপ বেয়া পাই হ'ব নালাগে ন? তো বৰ্তমান ঘৰত ফেঞ্চি পৰা আহিলোঁ, বৰবাৰী চৰবাৰী হৈ আহিলোঁ, পূৰা বহুত ৰ'দ আজি কলা হৈ গ'লোঁ। তো এতিয়া বক্সটো আনবক্সিং কৰিম। তো আপোনালোকে চাব, কেনেকৈ ক'ব। 1 2 3 গো। তো এতিয়া বঢ়িয়াকৈ আনবক্সিং কৰিম ৰবটেক প্লেনেট 8। তো এতিয়া আনবক্সিং। ইয়াৰ ভিতৰত কি মাল মেটেল আছে চাওঁ। মানে ডাৱৰ লগত আনবক্সিং নকৰিলে কিবা ভাল নালাগে। সেইটো মানে এইটো কিবা জ্বালা কৰিলে দৰকাৰ নাই। अभी तो पार्टी शुरू होगा। तो बढ़िया चाव, तो बढ़िया আছে তাৰপিছত এইফালে তলত কোনফালে। তো এইটো অন অফ, এটা চাৰ্জিং, আৰু এটা কি ডাটা কেবল, আৰু এইটো জেক, আৰু এইফালে মেমৰি। তো বঢ়িয়া। তো চাউণ্ড কোৱালিটি কৰিম বঢ়িয়াকৈ। গানটো চাউণ্ড চেক কৰোঁ। তো কপিৰাইট নলগা গান এটা চাওঁ ৰ'ব, কি গান। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादा सही दिल से निभाना कदी, लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा किस। तो साउंड क्वालिटी দেখাবলৈ কি বঢ়িয়া। তো এতিয়া এইটো আৰু সোমাই থৈ দিওঁ। তো ফাটাৰৰ আনবক্সিং কৰিব দিম আৰু। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান পাৰে ছাপোৰ্ট কৰিবা। তো আগৰ দিনা আৰু ভাল ভিডিঅ' আহিব। চ' আজিলৈ ইমানতে। চ' টিল দেন টাটা, বাই বাই।